আমাৰ গল্প ধাৰাবাহিকখনৰ এই ৰোমাঞ্চকৰ পঞ্চম খণ্ডলৈ আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। জীৱনত কিছুমান বিশেষ মুহূৰ্ত আহে, যেতিয়া সত্যই কেৱল সান্তনাই নহয়, এক গভীৰ উপলব্ধিও কঢ়িয়াই আনে। এইটো এটা এনেকুৱা সন্ধিক্ষণ, য'ত ভয় কৰা চিঠি এখন হৃদয়ৰ আচল প্ৰতিচ্ছবি হৈ পৰে। এলিজাবেথ বেনেটে যেতিয়া লংবৰ্ণলৈ উভতি আহিছিল, তেতিয়া তেওঁৰ হাতত হান্সফৰ্ডৰ পৰা অহা ট্ৰাংকৰ লগতে এখন চিঠিও বোজা দিছিল। এই চিঠিখনে তেওঁৰ প্ৰেম, অহংকাৰ আৰু সকলো ধাৰণা সম্পূৰ্ণৰূপে সলনি কৰি দিছিল। মিষ্টাৰ ডাৰ্চিয়ে লিখা আঘাতপূৰ্ণ অথচ সত্য কথাখিনিয়ে এলিজাবেথক জোকাৰি গৈছিল। সেই শব্দবোৰত এলিজাবেথে উইকহেমৰ বিশ্বাসঘাতকতাৰ ভয়ংকৰ সত্য, ডাৰ্চিৰ অহংকাৰৰ আঁৰত লুকাই থকা অসহায়তা আৰু নিজৰে অন্ধত্বৰ উমান পাইছিল। কিন্তু কিছুমান সত্যত প্ৰকাশ কৰিব নোৱাৰি। সেয়েহে তাই নিজৰ প্ৰিয় আৰু বিশ্বাস্ত ভনীয়েক জেনক উইকহেমৰ ঘৃণনীয় কাৰ্যৰ বিষয়ে জনাব নোৱাৰিলে। লগতে নিজৰ হৃদয়ত আঘাত দিয়া আৰু আলোড়িত কৰা প্ৰস্তাৱৰ কথাও ক'ব নোৱাৰিলে। গতিকে তেওঁ সেই বোজা অকলে কঢ়িয়াই লৈ ফুৰিছিল। এক গভীৰ নিস্তব্ধতাৰে লংবৰ্ণৰ চিনাকি কোঠাবোৰত ঘূৰি ফুৰিছিল, যাক কোনেও বুজি পৰা নাছিল। বসন্ত গ্ৰীষ্মলৈ ৰূপান্তৰিত হোৱাৰ লগে লগে হাৰ্টফোৰ্ডশ্বায়াৰৰ বতাহ ক্ৰমান্বয়ে অস্থিৰ হৈ পৰিল। মেৰিটনত নিয়োজিত ৰেজিমেণ্টটো, সেই উল্লাসিত ৰেডকোটৰ দলটো এতিয়া যাবলৈ সাজু হৈ আছিল। কিটিয়ে কান্দিলে, লিডিয়াই ক্ষোভত ফাটি পৰিল আৰু মিছেছ বেনেটে এই বুলি শোক কৰিলে যে ভাগ্যই তেওঁৰ কোনো ছোৱালীৰ সৈতে ইমান নিষ্ঠুৰ আচৰণ কৰা নাছিল। কেৱল এলিজাবেথতহে তেনে কোনো হতাশা অনুভৱ কৰা নাছিল। তাইৰ বাবে প্ৰস্থানৰ ঢোলৰ দশব্দই মূৰ্খামিবোৰক আঁতৰাই লৈ গৈছিল। বিষয়াসকলৰ হুলস্থুলীয়া হাঁহি, উইকহেমৰ মিছা মনোমোহাৰ বিভ্ৰাম। তথাপিতো বেনেটৰ ঘৰখনত শান্তি সদায়ৰ দৰে ক্ষণস্থায়ী। লিডিয়াই অতি সোনকালে ৰেজিমেণ্টৰ কৰ্ণেলৰ ডেকা আৰু উচ্ছ্বসিত পত্নী মিছেছ ফৰ্ষ্টাৰৰ পৰা এটা নিমন্ত্ৰণ লাভ কৰিলে। লিডিয়াতকৈ কম বয়সীয়া মিছেছ ফৰ্ষ্টাৰ আছিল সননীয়া আৰু আৱেগী। ইমানেই বেপৰোৱা যে তাই চকুৰ সন্মুখত বিপদ আহিলেও তাই গম নাপায়। যেতিয়া তাই লিডিয়াক ব্ৰাইটনলৈ গ্ৰীষ্মৰ বাবে নিমন্ত্ৰণ জনালে, তেতিয়া গোটেই ঘৰখন আনন্দত মতলীয়া হৈ পৰিল। লিডিয়াৰ আনন্দৰ সীমা নোহোৱা হ'ল। সাগৰ, সংগীত আৰু বিষয়াসকলৰ বিষয়ে তাই অবিৰন্তভাৱে কৈ গ'ল। তাইৰ প্ৰতিটো কথাই আছিল অতিশয় অসংযত। যেতিয়া কিটিয়ে হুমুনি হাঁহি কাঢ়িলে, মিছেছ বেনেটে ইয়াক এটা মনোমোহা সুযোগ বুলি অভিহিত কৰিলে। কিন্তু এলিজাবেথৰ হৃদয়খন দুশ্চিন্তাত ডুব গ'ল। তাই ইয়াত দুঃসাহসিক নহয়, বিপদহে দেখিছিল। ভনীয়েকৰ মূৰ্খৰ হৃদয়ৰ বাবে এটা ভয়ংকৰ প্ৰলোভন। তাই দেউতাকৰ ওচৰত কঠোৰ আপত্তি দৰ্শালে। দেউতা, তাইক কাতৰি ক'লে, লিডিয়াই নিশ্চিতভাৱে নিজৰ বদনাম নিজেই মাতি আনিব। মিছেছ ফৰ্ষ্টাৰো এগৰাকী কম বয়সীয়া আৰু বিবেচনাহীন মহিলা। কিন্তু ক্লান্ত আৰু উদাসীন মিষ্টাৰ বেনেটে কেৱল হাঁহিলে। তাইক যাবলৈ দিয়া লিজি, তাই ইয়াত থাকিলে আমাৰ শান্তি নাথাকিব। লিডিয়া ক'ৰবাত নিজকে হাস্যাস্পদ কৰি তুলিবই, ঘৰতকৈ ব্ৰাইটনত হোৱাটোৱে ভাল। এলিজাবেথে পৰাজয় স্বীকাৰ কৰিলে। তথাপিতো লিডিয়াৰ গাড়ীখন ৰাস্তাৰে গুটিয়াই যোৱা আৰু গৰম বতাহত তাইৰ হাঁহি মাৰ যোৱাৰ লগে লগে তাই এটা শীতল অনুভৱ কৰিলে, যেন ধূলি জমা হোৱাৰ বহুদিন পিছতো কোনোবাই তাইক ভয়ত সাৱটি ধৰি ফুচফুচাইছে। পিছৰ সপ্তাহকেইটাত লংবৰ্ণত এটা অস্বাভাৱিক নিস্তব্ধতা বিৰাজ কৰিলে। লিডিয়াৰ কোলাহল নোহোৱাত ঘৰখন অতিৰিক্তভাৱে শান্ত হৈ পৰিল, যদিও মিছেছ বেনেটে হুমুনি হাঁহি কাঢ়িবলৈ আন অজুহাত বিচাৰি ওলালে। কিটি হতাশ হৈ পৰিল। মিষ্টাৰ বেনেট নিজৰ লাইব্ৰেৰীত আত্মগোপন কৰিলে আৰু গাৰ্ডিনাৰৰ সৈতে হ'বলগীয়া ভ্ৰমণৰ কল্পনাৰে তাই নিজকে সান্তনা দিলে। দূৰৰ পাহাৰ আৰু শান্ত হ্ৰদৰ প্ৰতিশ্ৰুতিয়ে তাইৰ অস্থিৰ মনটোক কিছু সময়ৰ বাবে শান্তি দিলে। তাৰ পিছত এখন চিঠি আহি পালে। গাৰ্ডিনাৰসকলে তেওঁলোকৰ পৰিকল্পনা সলনি কৰিলে। তেওঁলোকৰ ভ্ৰমণ এতিয়া কেৱল ডাৰ্বিশ্বায়াৰলৈহে সীমাবদ্ধ হৈ ৰ'ল। এলিজাবেথ হতাশ হৈছিল। তথাপিতো ঠাইখনৰ নামে তাৰ মনত আলোড়ন সৃষ্টি কৰিলে। ডাৰ্বিশ্বায়াৰ, পেম্বাৰলি ডাৰ্বিশ্বায়াৰতে অৱস্থিত। এই চিন্তাটো অনাহুতভাৱে মনলৈ আহি আকুৰগজ হৈ ৰ'ল। তাই নিজকে পতিয়ন নিয়াবলৈ অহৰহ চেষ্টা কৰিছিল যে সেয়া কেৱল কৌতূহল, এক ভয়ংকৰ বাগিচা চাবলৈ হোৱা এক স্বাভাৱিক হেঁপাহ। কিন্তু তাইৰ হৃদয়ে তাইক বিশ্বাসঘাতকতা কৰিছিল। গভীৰতাত লুকাই থকা অন্য এক বাসনাই তাইক অস্থিৰ কৰি তুলিছিল। উত্তৰ দিশলৈ তেওঁলোকৰ যাত্ৰা আছিল নিৰুদ্বেগ। সেউজীয়া পথাৰ আৰু শান্ত পাহাৰৰ শোভা উপভোগ কৰি তেওঁলোকে লেম্পটন চহৰত উপস্থিত হৈছিল। মিছেছ গাৰ্ডিনাৰে সেই অঞ্চলত কটোৱা নিজৰ শৈশৱৰ স্মৃতি ৰোমন্থন কৰি স্বতঃস্ফূৰ্তভাৱে পেম্বাৰলিলৈ যোৱাৰ কথা উল্লেখ কৰিলে।
এলিজাবেথে কিছু দ্বিধাবোধ কৰিছিল। যদি তেওঁ তাত উপস্থিত থাকে তেন্তে কি হ'ব, যদিহে ডাৰ্চিয়ে তাইক পুনৰ বিচাৰি পায়। কিন্তু যেতিয়া থানাৰ মালিকে তাইক ডাৰ্চি সেই স্থান ত্যাগ কৰাৰ নিশ্চয়তা দিলে, তেতিয়াহে তাই হেৰুৱা সাহস পুনৰ ঘূৰাই পালে। তেন্তে নিশ্চয়, তাই দৃঢ়ভাৱে ক'লে, আমি সেই ঘৰটো চাবলৈ যাম। গাড়ীখন ঘন ছাঁ পৰা হাবিবোৰৰ মাজেৰে আগবাঢ়িল, আৰু তাৰ পিছতে গছবোৰ আঁতৰি যোৱাত পেম্বাৰ্লি ৰাজমহিমাৰে আমাৰ সন্মুখত উদ্ভাসিত হ'ল। ৰূপালী নদীৰ পাৰত ঘৰটো অতি আত্মবিশ্বাসেৰে আৰু মোহনীয়ভাৱে থিয় হৈ আছিল। সে আছিল বিশাল, তথাপিও সৰল, মনোমোহা তথাপিও বিনয়ী। এলিজাবেথৰ যেন উশাহ ৰুদ্ধ হৈ গ'ল। সেয়ে তাত তাই দেখিছিল নিজৰ মালিকৰ আত্মা, গৌৰৱৰ পৰা মুক্ত এক শক্তি, ভেম নোহোৱা এক ব্যক্তিত্ব। পেম্বাৰ্লিৰ গৰাকিনী হোৱাটো, তাই ত্ৰাসত ক'লে, এক অকল্পনীয় সন্মান। ভিতৰত গৃহকৰ্মী মিছেছ ৰেইনল্ডছে তেওঁলোকক আন্তৰিকতাৰে আদৰি লৈ আৰু মৰমেৰে কথা পাতিলে। তেওঁ সৰ্বশ্ৰেষ্ঠ, দয়ালু মালিক। মই জীৱনত তেওঁৰ মুখৰ পৰা এটা কঠোৰ বাক্যও শুনা নাই। এলিজাবেথে আচৰিত হৈ শুনিলে, এইজনেই নেকি সেই মানুহজন যাৰ ওপৰত তাই অহংকাৰ আৰু নিষ্ঠুৰতাৰ অভিযোগ লগাইছিল। তাইৰ মনত গঢ় লোৱা শীতল আৰু কঠোৰ ডাৰ্চিৰ ছবিখন লাহে লাহে ম্লান হৈ আহিল। আৰু তাৰ পিছতে প্ৰতিকৃতিৰ সন্মুখত থিয় হৈ তাইৰ অন্তৰখন শান্ত হৈ পৰিল। চিত্ৰ থকা সদ্বুট দুটাত এটা গভীৰ আকৰ্ষণীয় উষ্মতা লুকাই থাকিছিল। শিল্পীজনে কিবা এটা ধৰি ৰাখিছিল, যিটো হয়তো তেওঁ আগতে কেতিয়াও দেখা নাছিল। গৌৰৱৰ আঁৰ-কাপোৰৰ তলত লুকাই থকা কোমলতা। কিন্তু খোজৰ শব্দই তাইৰ তন্ময়তা ভাঙিল। ডাৰ্চি স্বয়ং অপ্ৰত্যাশিতভাৱে গছৰ পিছৰ পথটোৰ পৰা ওলাই আহিল। কিছু সময়ৰ বাবে দুয়ো স্তম্ভিত হৈ ৰৈ গ'ল। তেওঁ গভীৰ সৌজন্যতাৰে নীৰৱে প্ৰণাম কৰিলে, আৰু লাজত ৰঙা পৰা এলিজাবেথে তেওঁৰ অভিবাদন গ্ৰহণ কৰিলে। তেওঁৰ আচৰণ সম্পূৰ্ণৰূপে ৰূপান্তৰিত হৈছিল। এতিয়াও সংযত, কিন্তু অভূতপূৰ্বভাৱে দয়ালু। তেওঁ তাইৰ পৰিয়াল, ভ্ৰমণ আৰু স্বাস্থ্যৰ বিষয়ে সুধিছিল। প্ৰতিটো শব্দই গভীৰ চিন্তা আৰু আন্তৰিকতা প্ৰকাশ কৰিছিল। তেওঁ যেতিয়া বিদায় ল'লে, এলিজাবেথ কঁপি উঠিল। তাইৰ মনটো অসংখ্য প্ৰশ্নৰে আলোড়িত হৈ পৰিছিল। এয়াই সেই একেজন কঠোৰ মানুহ হ'ব পাৰে নেকি? নে মোৰ হৃদয়ে ইমানেই পৰিৱৰ্তন হৈছে যে মই তেওঁক বেলেগ দৃষ্টিৰে দেখিছোঁ? পিছৰ দিনা ৰূপনীয়ে তেওঁ ডাৰ্চিৰ ভনীয়েকৰ সৈতে উভতি আহিল, কোমল স্বভাৱৰ জৰ্জিয়ানা। এলিজাবেথে আচৰিত হৈ লক্ষ্য কৰিলে যে ডাৰ্চিয়ে তাইক উষ্মতাৰ পৰিচয় কৰাই দিছে, যেন তেওঁলোকৰ মাজত এক গভীৰ বন্ধুত্ব গঢ়ি তোলাৰ বাবে তেওঁ আগ্ৰহী। মিছ ডাৰ্চিৰ লাজুক আৰু নম্ৰ স্বভাৱে ককাইকৰ কৃত্ৰিম হৃদয়খনেই যেন প্ৰতিফলিত কৰিছিল। কিছু সময়ৰ মাজতেই বিংলি আহি উপস্থিত হ'ল। তেওঁ সদায়ৰ দৰে বন্ধুত্বপ্ৰিয় আৰু আনন্দিত, কিন্তু তেওঁৰ মনোভাৱত কোনো পৰিৱৰ্তন দেখা নগ'ল। তেওঁৰ আগমনে এক মৃদু আনন্দ বিয়পিল। কিছু মুহূৰ্তৰ বাবে এলিজাবেথে গভীৰ সকাহ পালে, যেন পুৰণি ভুলবোৰ নাইকিয়া হৈ গ'ল আৰু ভালপোৱাবোৰ পুনৰ উজ্বলি উঠিল। কিন্তু এই শান্তি আছিল ৰাতিপুৱাৰ কুঁৱলীৰ দৰে ক্ষণস্থায়ী। জেনৰ পৰা এখন ভয়ানক কণ্ঠ আহিল, লিডিয়া উইকহেমৰ সৈতে পলাই গৈছে। এলিজাবেথৰ তেজ যেন বৰফ হৈ গ'ল। সকলো যেন চকুৰ আগত নাচিবলৈ ধৰিলে। বদনাম, পৰিয়ালৰ ধ্বংস আৰু অসহনীয় যন্ত্ৰণা, এই সকলোবোৰে তাইক একেলগে আক্ৰমণ কৰিলে। উশাহ বন্ধ হোৱাৰ উপক্ৰম হ'ল। ডাৰ্চি যেতিয়া কোঠাত আহিল, এলিজাবেথে অতি কষ্টেৰে নিজৰ দুৰ্দশাৰ কথা ক'লে। লিডিয়াৰ পলায়ন, দেউতাকৰ তাই বিচাৰি যোৱা আৰু পৰিয়ালটোৰ ওপৰত পৰিব পৰা কলংকৰ কথা। ডাৰ্চিয়ে গভীৰ উদ্বেগেৰে তাইৰ কথা শুনি গ'ল। তেওঁৰ মুখখন চেতা পৰি গৈছিল। শেষত তেওঁ সহানুভূতিৰে ক'লে, মই অতিশয় দুখিত। নিজকে দোষী নাভাবিব। তাৰ পিছত তেওঁ বিদায় লৈ গুচি গ'ল, আৰু এলিজাবেথে অনুভৱ কৰিলে যে তাই হয়তো তেওঁক আৰু কেতিয়াও দেখা নাপাব। এলিজাবেথ লংবাৰ্ণ হুকত ম্ৰিয়মান এটা ঘৰলৈ উভতি আহিল। মিছেছ বেনেট কান্দি কাটি বলিয়া হৈ পৰিছিল, আৰু চিঞৰি চিঞৰি কৈছিল যে তেওঁলোকৰ সকলো শেষ হৈ গ'ল। অপৰাধবোধে জুৰুলা কৰি মিষ্টাৰ বেনেটে নিজকে নিজৰ কোঠাত বন্দী কৰি ৰাখিলে। যেনে তেওঁক সান্তনা দিবলৈ চেষ্টা কৰিছিল যদিও তাইৰ ধৈৰ্যয়ে তেওঁৰ গভীৰ দুখ থাকিব পৰা নাছিল। দিনবোৰ হতাশাত ডুবি গৈ পাৰ হ'ল। তাৰ পিছত আহিল আশাৰ ৰেঙনি কঢ়িয়াই অনা খবৰ। লিডিয়াক উদ্ধাৰ কৰা হ'ল। বিয়াখন সম্পন্ন হ'ল। পৰিয়ালটোৰ সন্মান কিছু পৰিমাণে ৰক্ষা পৰিল, যদিও কলংকৰ পৰা সম্পূৰ্ণ মুক্ত নহ'ল। কিন্তু এই আপাতদৃষ্টিত ঘটা অলৌকিকতাই এটা গভীৰ গোপন ৰহস্য লুকাই ৰাখিছিল। কোনে তেওঁলোকক বিচাৰি উলিয়াইছিল? উইকহামৰ ঋণ কোনে পৰিশোধ কৰিছিল? মিষ্টাৰ গাৰ্ডিনাৰৰ চিঠিখনে নীৰৱে উদাৰতাৰ ইংগিত দিছিল, যদিও এলিজাবেথে সকলো বুজি উঠিছিল। এটা চিন্তাই তাইৰ হৃদয়ত আঘাত কৰিছিল, তাইক জোকাৰি গৈছিল, আৰু সেই চিন্তাই তাইক এৰি যাব খোজা নাছিল। আৰু যেতিয়া লিডিয়া ঘূৰি আহিল,
হাঁহি ধেমালিৰে ভৰা, অহংকাৰী আৰু অসচেতন, তাৰ মুখৰ পৰা ওলোৱা কথাতেই সত্যটো প্ৰকাশ পালে। মই একো গম নাপালোহেঁতেন যদি মিষ্টাৰ ডাৰ্চি নাথাকিলহেঁতেন। তাই উষ্কে হৈ পৰিল। ডাৰ্চি, লণ্ডনত। তেওঁ সিহঁতক বিচাৰি উলিয়াইছিল, বিয়াখনৰ সকলো ব্যৱস্থা কৰিছিল, এই লাজনজনক পৰিস্থিতিটো শান্ত কৰিছিল, আৰু ইমানৰ পিছতো তেওঁ কোনো কৃতিত্ব লোৱা নাছিল। সেই নিশা এলিজাবেথে অকলে বহিল, নিস্তব্ধতাত তাইৰ মমবাতিটো টিপটিপাই উঠিল। গভীৰ কৃতজ্ঞতাবোধে তাইৰ হৃদয়ত বিষাদ সৃষ্টি কৰিলে। তাই তেতিয়াও তাক গভীৰভাৱে ভাল পাইছিল, ইমানেই যে নিজৰ পৰিয়ালৰ বাবে অপমান সহ্য কৰিবলৈও তাই সাজু হ'ল। তাৰ বিষয়ে ভবা সকলো তিক্ততা আৰু অভিমান যেন সত্যৰ তীব্ৰ পোহৰত গলি গ'ল। বুকুৰ কাষতে হাতখন থৈ তাই ফুচফুচাই ক'লে, মই এই কথা জানো যে সি কেতিয়াও গম নাপাব। বহু দূৰত লণ্ডনৰ এটা নিস্তব্ধ কোঠাত ডাৰ্চিয়ে অকলে বহি আছিল, লেম্পৰ ম্লান পোহৰত তেওঁ নিমগ্ন। সন্মানৰ দাবী আৰু প্ৰেমৰ প্ৰয়োজনীয়তাৰ মাজত তেওঁৰ বিভক্ত। তেওঁলোকৰ মাজত বিৰাজ কৰা নিস্তব্ধতা গভীৰ আৰু দুৰ্ভেদ্য, তথাপিও অকথিত আৱেগেৰে ভৰি আছিল। আৰু যদিও বহু দূৰত্বই তেওঁলোকক পৃথক কৰি ৰাখিছিল, তথাপিতো দুয়োৰে হৃদয়ত এটাই নীৰৱ সত্য বাজি উঠিছিল। সেই গোপন প্ৰেমে এতিয়া মুকলিকৈ প্ৰকাশ পাবলৈ ব্যাকুল হৈ আছে। আৰু যেতিয়া তেওঁলোকৰ হৃদয় নীৰৱে ইজনে সিজনৰ ফালে আকৃষ্ট হ'ল, তেতিয়া পৃথিৱী স্তব্ধ হৈ পৰিল। কাৰণ তেওঁলোকৰ কাহিনীৰ অন্তিম পৰিণতি এতিয়া বাকী আছে। প্ৰাইড এণ্ড প্ৰিজুডিচৰ সেই সকলোকে নিৰ্ণায়ক অধ্যায়খন তেওঁ লিখিবলৈ বাকী আছে।